নমস্কাৰ বন্ধুসকল, আজি আমি পুনৰ ঘূৰি আহিছোঁ এক নতুন ভিডিঅ'লৈ। এইবাৰ প্ৰায় দুসপ্তাহৰ পিছত ভিডিঅ' হৈছে, মানে এই নিজৰে সৰু সুৰা লেঠাৰ কাৰণে আৰু উপায়ো নাই। বাৰু যিয়ে নহওক, তেনেহ'লে ভাদ মাহৰ মগুমাহ, কাতি মাহৰ মাটিমাহ কৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। With devils, I'm a rebel. Big city, got bitch, I got several. Bitch, I fuck with devils. মই কয়া কুচির মিউজিক গাড়ির ড্রাইভার, ওই তোমার গাড়ির বরপেটারে প্যাসেঞ্জার। বকবাস লাইন দি কয়াকুছিৰ মেজিক গাড়ীৰ ড্ৰাইভাৰ। আৰে ড্ৰাইভাৰ হ'লে গাড়ী চলা না ভাই। তোমাৰ আগত অটোৱালা টেক্সিৱালাৰ ৰোমেঞ্চ বহুত দেখিলোঁ আৰু সঁচাকৈ যদি ৰিয়েল লাইফত এনেকুৱা হয়, গোটেই ড্ৰাইভাৰবোৰে কিমানটা জীৱন বীমা কৰিলেহেঁতেন ঠিক নাই। আৰে দাদা, মোৰ এটা জীৱন বীমা কৰিব লাগে। তুমি অটোৱালা বা ৰিক্সাৱালা এনেকুৱা নহয় জানো? দাদা আপুনি কেনেকৈ গম পালে? আৰে আজিকালি চব ছোৱালী অটোৱালা আৰু ৰিক্সাৰ লগতে গুচি যায়, বাকীবোৰ চব বৰলা হৈ থাকি যায়। দাদা মানে ভাগ্যটো অলপ ভাল আছিল আৰু দাদা এই জীৱন বীমাটো কৰি দিব আৰু এই একো নাই কৰি যোৱা একদম তোমালোকৰে দিন আৰু মই কৰি দিছোঁ ৰ'বা। আৰে এইটো কি? পেচেঞ্জাৰ। এইবোৰে সেইবোৰ মানুহ যিয়ে বল বমক বুলবুল আৰু ভেজিটেবুলক ভগা টেবুল বুলি কোৱাৰ 90% প্ৰবেবিলিটি থাকে। দেখিলে মোৰ মন বেয়া লাগে, তোমাকে দেখিলে মোর মন ভালে লাগে। বলো না হবে তুমি কার। ইমান ডিপ ৰোমেঞ্চ বিয়ালে মাতিবা তুমি, আমি যাম। বেলেগ নগ'লো, আমি যাম তোমাৰ বিয়ালে। ओहो क्या एंट्री है। ইয়াৰ এণ্ট্ৰিটো দেখি এনেকুৱা লাগিছে সেই গছজোপাৰ পিছফালে এওঁ প্ৰেছাৰ ৰিলিজ কৰি আহিছে। হাঁহিছোঁ আকৌ প্ৰেছাৰ ৰিলিজ কৰি। তোমাক দেখার পিছত মই হল বলিয়া, আপনো দেখো মই কপি উঠে হিয়া। বলো না হবে তুমি কার, বলো না হবে তুমি কার। এনেকুৱা এক্টিং কৰিলে তোমাৰ বেবী তোমাৰ হ'বনে নহয় নাজানো বাৰু, কিন্তু সাধাৰণ ৰাইজৰ পৰা গোবৰৰ মেডেল আৰু চেণ্ডেলৰ মালা 100% পাবা তুমি। আৰু এইগৰাকীয়েনো কি সুখ পাইছে তেওঁহে জানে, নিজৰ দুনিয়াতে হাঁহি আছে। পাগলেই হ'ল চাগে মেজিকৱালা কৰি এজনী। মই কয়া কুচির মিউজিক গাড়ির ড্রাইভার, ওই তোমার গাড়ির বরপেটারে প্যাসেঞ্জার। গানটো বাৰু এনেও ফকটীয়া, ভিডিঅ'টো অলপ ভাল হ'লে চকুকেইটাই অলপ শান্তি পায়, কিন্তু এই প্ৰাণীকেইটাৰ পৰা আৰু উপায় নাই আৰু। ডান্সটোতো চোৱক, তাতো ষ্টিয়াৰিং ঘূৰাই আছে। মকেল। कौन है ये लोग? कहां से आते हैं? দেন বন্ধুসকল, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো অৰ্থাৎ ঘণ্টাটো বজাবলৈ নাপাহৰিব। ধন্যবাদ।